হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ লগত চকুৰ গুৰিত পৰা ক'লা দাগ বা ডাৰ্ক চাৰ্কলৰ বিষয়ে শ্বেয়াৰ কৰিছোঁ। চকুৰ গুৰিত পৰা ক'লা দাগে যথেষ্ট সমস্যাত পেলায়। এনে ক'লা দাগ আঁতৰাবলৈ প্ৰাকৃতিকভাৱে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে কিছু উপকৰণ। বিলাহী চকুৰ গুৰিৰ ক'লা দাগ নিৰ্মূলত যথেষ্ট উপকাৰী। এচামুচ সতেজ বিলাহীৰ ৰস 1 চামুচ নেমুৰ ৰসৰ লগত মিশ্ৰণ কৰি ল'ব। এই মিশ্ৰণ চকুৰ গুৰিৰ ক'লা দাগ পৰা ঠাইত লগাব। 10 মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। এনে কৰিলে চকুৰ গুৰিত পৰা ক'লা দাগ আঁতৰ হয়। মুখৰ ছাল আৰু চকুৰ গুৰিৰ ক'লা দাগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত তিয়হ যথেষ্ট উপকাৰী। তিয়হে ছালৰ ক্ষেত্ৰত এষ্ট্ৰিনজেণ্ট হিচাপে কাম কৰে। এটা সতেজ তিয়হ পাতলকৈ স্লাইচ কৰি কাটি ল'ব আৰু অলপ সময় ফ্ৰিজত ৰাখিব। আধা ঘণ্টামানৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই এই তিয়হৰ টুকুৰা বন্ধ চকুৰ ওপৰত 10-15 মিনিটৰ বাবে ৰাখিব। পিছত পানীৰে চকুজুৰি ধুই পেলাব। এটা কপাহৰ বলত গোলাপ জল লৈ সেই কপাহৰ টুকুৰা চকুৰ পতাত ৰাখিব। 10 মিনিটৰ পিছত আঁতৰাই পেলাব। চকুৰ গুৰিত পৰা ক'লা দাগ আঁতৰাবৰ বাবে গোলাপ জল অতিকৈ উপকাৰী। প্ৰথমে আলুৰ বাকলি গুচাই ল'ব। ঘূৰণীয়া আকৃতিত পাতলকৈ কাটি লোৱা আলু চকুৰ পতাত 15-20 মিনিটৰ বাবে ৰাখিব। পিছত ঠাণ্ডা পানীৰে ধুই পেলাব। চকুৰ গুৰিত পৰা ক'লা দাগত পদিনাও যথেষ্ট উপকাৰী। 6-7 খিলা পদিনাৰ পাত পিহি লৈ সেয়া চকুৰ দুয়োকাষে লগাব। 10-15 মিনিট ৰাখি পিছত ঠাণ্ডা পানীৰে ঠাইখিনি ধুই পেলাব। এনেদৰে যদি আপোনালোকে ঘৰুৱা উপাদানবোৰ ব্যৱহাৰ কৰে তেন্তে চকুৰ গুৰিত পৰা ক'লা দাগ অতি সোনকালে আঁতৰিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।